আপোনালোকৰ আফটাৰ এ লং টাইম ৱেলকাম টু মাই ইউটিউব চেনেল। মই ইভিনিং ৱাকত আহিছোঁ। বহুত দিন মূৰত লগ পাইছোঁ বিকজ অফ মাই এক্সাম। মোৰ অনলাইন এক্সাম আছিল। চ' তাৰপিছত বহুত দিন পিছত আজি ওলাই আহিলোঁ। এনেকৈ আপোনালোকক লগ পাইছোঁ। চৰি বেয়া নাপাওঁ, বহুত দিন ভিডিঅ' দিব পৰা নাই বিকজ অফ ক'লোৱে ন এক্সাম বুলি। ত' এক্সামৰ পৰীক্ষা আছে, এক্সাম শেষ হ'ল আৰু ভাবিছোঁ এতিয়াৰ পৰা আকৌ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰোঁ। চ' আহিলোঁ। মই এতিয়া ইয়াতে মঙলদৈ মাজমজিয়াত এটা পাৰ্ক আছে, চুপহি পাৰ্ক। মই ইয়াৰ ভিউটো আপোনালোকক দেখাব বিচাৰিছোঁ। ইয়াত অলপ বহিছোঁ, তাৰপিছত আকৌ আমি মানে যাম আৰু ঘৰত যাম অলপ খোজকাঢ়ি মেলি। তাৰপিছত দেখাই আছোঁ আপোনালোকক ভিউটো। আমি ইয়াৰ পৰা ওলাই দিছোঁ, অলপ ৰাস্তাৰে অলপ ঘূৰি মেলি ঘৰত যাম। একদম মাস্ক চাস্ক পিন্ধি লৈছোঁ বিকজ জানেই ন ক'ভিডৰ কাৰণে। আৰু ইফালে চাওক ফটো ছেশ্যন চলি আছে তামাম। ফটোটো বনতা হে না, ষ্টেটাছ লগাব লাগিব যিহেতু সেইকাৰণে ফটো ছেশ্যন তামাম ফটো প'জ। ওলাই ইয়াৰ পৰা এতিয়া ওলাই ৰাস্তা অলপ ঘূৰি মেলি ঘৰত যাম আৰু পিছত লগ পাই আছোঁ। ইমান খালী খালী ধুনীয়া ধুনীয়া, কিমান ধুনীয়া ফ্ৰেছ ফ্ৰেছ বতাহ। ভাল লাগিছে না ইয়াতে আহি, বহুত ধুনীয়া বতাহ। গোটেই পৰিৱেশটো একবাৰ চাওঁ, মজা। এইটো হ'ল কাছাৰী ময়দান। মঙলদৈবাসীয়ে সকলোৱে চিনিয়ে পায়। ইয়াতে 15 আগষ্টত আৰু 26 জানুৱাৰীত ইয়াতে পতাকা উত্তোলন কৰা হয়, পেৰেড হয়, সেইবোৰ হয়। এতিয়া ঘাঁহ বন গজি অৱস্থা নোহোৱা হৈ গৈছে। কিমান ফটো উঠি থাকে, ইভিনিং ৱাক কৰি মেলি আহি চেঞ্জ কৰিলোঁ, ফ্ৰেছ হ'লোঁ। তাৰপিছত কিবা কিবি খাই এতিয়া আকৌ অলপ পঢ়া টেবুলত বহিছোঁ। ত' বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ, তাৰ কাৰণে আপোনালোকে প্লিজ বেয়া নাপাব। ত' মোক এজনী ছোৱালীয়ে সুধিছিল কমেণ্ট কৰি, বা তুমি কেনেকৈ পঢ়া, মোক কেনেকৈ সুধিছিল। ত' চবৰে নিজৰ নিজৰ পঢ়াৰ এটা ষ্টাইল থাকে নহয়নে। চবে বেলেগ বেলেগ ধৰণে পঢ়ি ভাল পায়। মই 5th চেমৰ ফাইনেল দিলোঁ এইবাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ। ত' মই কেনেকৈ পঢ়িছোঁ মই অলপ জাষ্ট দেখাই দিছোঁ আপোনালোকক। মোৰ মানে থিয়ৰী পেপাৰ 4খন হয় আৰু প্ৰেক্টিকেল 2খন। ত' থিয়ৰী পেপাৰ কেইখন মই কেনেকৈ ৰেডি কৰিছিলোঁ সেইটো দেখাই দিছোঁ। আপোনালোকৰ লগত বুক যদি আছে তেতিয়াহ'লে ভাল কথা, আৰু যদি বুকছ নাই তেনেহ'লে আপোনালোকে এনেকুৱা কৰিব পাৰে। মই গোটেই মানে ফাৰ্ষ্ট পেপাৰখনৰ কথা কৈছোঁ আৰু ফাৰ্ষ্ট পেপাৰৰ যিটো চিলেবাছ, গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছ, সেইখিনি আপোনালোকে কভাৰ কৰিবলৈ ট্ৰাই কৰিব। সেইখিনিৰ ভিতৰতে আহে আচলতে। ত' মই গোটেই চিলেবাছটো কভাৰ কৰি নোটছ বনাই লৈছিলোঁ 4খন পেপাৰৰে। ত' তাৰপিছত এক্সামত অ'পেন বুক এক্সাম যিহেতু চবেইতো চাই চাই লিখিব। ত' মই এনচাৰবোৰ বিচাৰি পোৱাত অসুবিধা হ'ব পাৰে বুলি মই এনেকৈ ফ্লেগ লগাই থৈ দিছিলোঁ, মানে সহজতে বিচাৰি পোৱাকৈ জাষ্ট শ্বৰ্ট ফৰ্মত লিখি থৈ দিছিলোঁ যাতে মই বুজি পাওঁ। আৰু এনেকৈ মই লিখি গোটেইকেইখন পেপাৰৰে এনেকৈ ৰেডি কৰি থৈ দিছিলোঁ। আৰু এক্সামত আহিছিল, কিছুমান হয়তো বিচাৰি পোৱা নাই, সেইবোৰ মোবাইলত চাৰ্চ কৰি সেনেকৈ লিখিছোঁ। ত' মই এনেকৈহে আচলতে পৰীক্ষাৰ কাৰণে ৰেডি হৈছিলোঁ। ত' আপোনালোকে যদি এনেকৈ ভাল লাগে, ভাল পায়, তেতিয়াহ'লে এয়া দেখিছেনে, মই নোট কৰি লৈছিলোঁ, অৱস্থা নাই। পৰীক্ষা দিয়াৰ পিছত এয়া চাওক, ফ্লেগবোৰ একদম বেকাতেৰে হৈ গ'ল, এতিয়া যত্ন নোহোৱাই হ'ল। তো এনেকৈ মই গোটেই এইটো মোৰ পেপাৰ 4 আছিলে, এইটো 4ৰ কপি আছিলে, আৰু আছে এখন কপিতে কভাৰ নহয়। এইটো মই আগতে চিলেবাছটো এনেকৈ লিখি লৈছোঁ, কোনটো ইউনিটত কি আছে এনেকৈ লিখি লৈছোঁ। তাৰপিছত এই চিলেবাছটো মই কভাৰ কৰি ইয়াতে নোটছ বনাই লৈছোঁ। তাৰপিছত এনেকৈ
এনেকৈ শ্বৰ্ট ফৰ্মত লিখি লৈছোঁ যাতে এনেকৈ চোৱাৰ লগে লগে মই টপিকটো বিচাৰি পাওঁ আৰু ওলাই দিব পাৰোঁ। সেইকাৰণে এনেকৈ মই ৰেডি কৰি লৈছিলোঁ 4খন পেপাৰে। তো মোৰ এনেকৈ কৰাৰ কাৰণে মোৰ হেল্প হৈছে বহুতখিনি। তো আপোনালোকে যদি বিচাৰে এনেকুৱা কৰিব পাৰে, যিসকল 3rd চেম বা 1st চেম দিব, সিহঁতৰ এক্সাম আহি আছে জুলাইৰ লাষ্টত নহ'লে আগষ্টৰ ফাৰ্ষ্টত, তেনেকুৱা এটা ন'টিচ আহিছে। তো এনেকৈ আপোনালোকে কৰিব পাৰে। হেল্ল' গাইজ, ইটছ মৰ্ণিং। কালি ৰাতি মই আৰু ভিডিঅ' শ্বুট কৰিব নহ'ল, এণ্ডিংটো থাকি গ'ল। এতিয়া মই অনলাইন ক্লাছ আছিল, অনলাইন ক্লাছ কৰিলোঁ, লগতে ব্ৰেকফাষ্টো কৰিলোঁ অনলাইন ক্লাছৰ লগে লগে। তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে ভিডিঅ'টো চাই। আৰু যদি ভাল লাগিছে প্লিজ ফ্ৰেণ্ডৰ লগত, ৰিলেটিভছৰ লগত শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে, নতুনকৈ ভিজিট কৰিছে, তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিছে তেওঁলোকক বহুত 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 ধন্যবাদ। আজিলৈকে আহিছোঁ, বাই বাই।